হল বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি সংকট বাঢ়িল তথাকথিত দাদা ব্ৰিগেডৰ 2026ত টিকট নাপাব দাদা ব্ৰিগেডে সভাপতিক অপমান কৰি বিপদ চপালে ন বিজেপিয়ে দাদা ব্ৰিগেডৰ সমষ্টিত নতুন মুখৰ সন্ধানত আৰএসএস ক্ৰমাৎ তুংগত উঠিছে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ অনুগত বাহিনীটোৰ বাবে চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে সভাপতি দিলীপ শইকীয়া মুখ্যমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলৰ শেহতীয়া আচৰণতেই এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে সাংসদ দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিছতেই ৰাজনৈতিক সংকটত ভুগিছে মুখ্যমন্ত্ৰীৰ শিবিৰটো বিগত 10 বছৰ ধৰি বিজেপিৰ হৰ্তাকৰ্তা হৈ অহা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চামচা বাহিনীটোৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া নিৰ্ভৰ কৰিছে সভাপতি দিলীপ শইকীয়াৰ ওপৰত এই কথা স্পষ্ট হৈছে সভাপতি দিলীপ শইকীয়াই গ্ৰহণ কৰা কেতবোৰ পদক্ষেপত এনে পৰিস্থিতিৰ মাজতেই এনভি লাইভৰ হাতত পৰিছে আন কেতবোৰ বিস্ফোৰক খবৰ বিজেপি আৰু আৰএসএছৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে অতি শীঘ্ৰেই ৰাজ্যিক বিজেপিত হ'ব আমূল পৰিৱৰ্তন সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সভাপতি দিলীপ শইকীয়াই গঠন কৰিব নতুন কাৰ্যনিৰ্বাহক সমিতি এই সমিতিত নাথাকিব মুখ্যমন্ত্ৰীৰ অনুগত দাদা ব্ৰিগেড প্ৰাক্তন কংগ্ৰেছী আৰু ন বিজেপিক আঁতৰাই নিষ্ঠাৱান দলীয় কৰ্মকৰ্তাক লৈ সভাপতিয়ে গঠন কৰিব টিম বিজেপি জানিব পৰা মতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ অনুগত বাহিনীটোৰ হাতোৰাৰ পৰা বিজেপিক মুক্ত কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ পৰা মণ্ডল আৰু বুথ পৰ্যায়তো ব্যাপক সালসলনি কৰা হ'ব উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজ্যৰ গৰিষ্ঠ সংখ্যক মণ্ডলতেই সভাপতি নিযুক্তি দিয়া হৈছিল ইয়াৰে কিছু সংখ্যক সভাপতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল দলীয় কৰ্মকৰ্তাসকলে এপিনে বিজেপি আৰু আৰএসএছৰ সূত্ৰটোৱে সদৰি কৰা মতে সমাগত বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰতো ব্যাপক সালসলনি হ'ব বিশেষকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ শিবিৰটোৰ গৰিষ্ঠ সংখ্যক বিধায়ককেই পুনৰবাৰ দলীয় প্ৰাৰ্থিত্ব দিয়া হ'বনে নহয় সেয়া নিৰ্ভৰ কৰিব আৰএসএছৰ ওপৰত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীতকৈ দলৰ সভাপতিজনৰ পছন্দইহে অধিক গুৰুত্ব লাভ কৰিব এই ক্ষেত্ৰত সভাপতি দিলীপ শইকীয়াক সমৰ্থন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উল্লেখযোগ্য যে বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতিৰ লগতে নিৰ্বাচনী কমিটিৰো অন্যতম সদস্য হৈ আছে সৰ্বানন্দ সোণোৱাল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সদস্য হিচাপে নিৰ্বাচনী সমিতিত থকা সোণোৱালেও প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব অৰ্থাৎ আৰএসএছৰ নিৰ্দেশনা সৰ্বানন্দ সোণোৱালৰ সমৰ্থন আৰু সভাপতি শইকীয়াৰ পছন্দ মিলিহে চূড়ান্ত হ'ব নিৰ্দলীয় প্ৰাৰ্থী যাৰ ফলত একাংশ ন বিজেপিয়ে টিকট নোপোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে তদুপৰি আন একাংশ বিধায়কৰ সমষ্টিও সলনি হ'ব পাৰে বুলি উল্লেখ কৰি শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে ইতিমধ্যে আৰএসএছৰ ফালৰ পৰা নিৰ্দিষ্ট কেতবোৰ সমষ্টিত নতুন মুখৰ সন্ধান কৰি থকা হৈছে